দাদা কিবা ক'বা নাই ন কমেণ্ট কিবা এটা কৈ দিয়া বঢ়িয়া লাগিছে যদি গাৰ্লফ্ৰেণ্ড আছে যদি আপুনি ডেকা ল'ৰা হয় আপুনি গাৰ্লফ্ৰেণ্ড আনি ইয়াতে আহি ধুনীয়াকৈ বহি মনৰ কথা পাতিব পাৰিব তেনেকুৱা সুবিধা আছে হাই গাইজ সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন ভিডিঅ'লৈ তো গাইজ আজি মই আছোঁ গোলাঘাটৰ মাজমজিয়াত গোলাঘাট চহৰৰ মাজমজিয়াত তো গাইজ আজি এই ভিডিঅ'টো প্ৰস্তুত কৰাৰ কাৰণটো হ'ল আমাৰ গোলাঘাট টাউনৰ এৰিয়াটো বহুত চাবলগীয়া জেগা আছে হয়তো কিছুমানে গৈ পোৱা নাই বা দেখি পোৱা নাই তো মই ভাবিলোঁ আপোনালোকক মোৰ ভিডিঅ'ৰ মাধ্যমেদি মোৰ আমাৰ গোলাঘাটতনো কি চাবলগীয়া জেগা আছে কি নাই সকলোখিনি দেখুৱাম গতিকে মোৰ ভিডিঅ'টো আপোনালোকে চাই থাকক সো গাইজ এয়া হৈছে গোলাঘাট যমুনা পাৰ্ক একেবাৰে টাউনৰ মাজমজিয়াতে পাৰ্কখন লাগি আছে আপোনালোকে যদি গোলাঘাট টাউনলৈ আহে নিশ্চয় এবাৰ চাই যাব যমুনা পাৰ্কখন আৰু চাওকচোন গাইজ কি ধুনীয়া দলং এখন বনাই থৈ দিছে একেবাৰে পুখুৰীৰ মাজলৈকে যোৱা আৰু গাইজ আপোনালোকে ঘৰতে থাকি গোটেই পাৰ্কখনৰ চাৰিওফালৰ দৃশ্যবোৰ চাব পাৰিব খুব সুন্দৰ এটা ঘৰ বনাই থৈ দিছে খুব ধুনীয়া সৰুকৈ সো গাইজ এয়া হৈছে পুখুৰীৰ পাৰ কি ধুনীয়া এটা গলি বনাই থৈ দিছে চাওকচোন গাইজ এই গলিয়েদি আপোনালোকে গোটেই চাৰিওফালৰ দৃশ্যবোৰ ঘূৰি চাব পাৰিব সৰু ল'ৰা ছোৱালীৰ কাৰণেও কোনো ভয় নাই ইয়াতে গোটেই ধুনীয়াকৈ বাউণ্ডাৰী বেৰি থৈ দিছে আপোনালোকে দেখিছেই গতিকে আহক আপোনালোকে যমুনা পাৰ্ক এবাৰ চাই যাওক চ' গাইজ আপোনালোকৰ ঘূৰি ঘূৰি যদি ভাগৰ লাগে ভাগৰুৱা অনুভৱ কৰে আপোনালোকে ইয়াতে খন্তেক জিৰণি ল'ব পাৰিব খুব ধুনীয়াকৈ বনাই থৈ দিছে আপোনালোকে এবাৰ আহিলে গম পাব যে কিমান ধুনীয়াকৈ বনাই থৈ দিছে আৰু গাইজ পাৰ্কখনৰ ভিতৰতে খুব ধুনীয়াকৈ সৰু ল'ৰা ছোৱালীৰ খেলিবৰ কাৰণে বস্তু বনাই থৈ দিছে কিছুমান কি বস্তু আছে আপোনালোকক দেখুৱাই আছোঁ আৰু গাইজ এয়া হৈছে কেণ্টিন আপোনালোকৰ যদি ভোক লাগে ইয়াতে খাই ল'ব পাৰিব আৰু গাইজ চাওকচোন এইডোখৰ জেগা কি পৰিষ্কাৰ কৰি ৰাখিছে সেউজীয়া পৰিৱেশ গছ গছনিৰে ভৰা নহয়নে বাৰু চাই কিবা এটা ভাল লাগে চ' গাইজ গোলাঘাট যমুনা পাৰ্কত কি বস্তু আছে আপোনালোকক সকলোকে দেখুৱালোঁ তো এতিয়া আকৌ বলকচোন বেলেগ এটা জেগালৈ যাওঁ কোনটো জেগালৈ যাওঁ আপোনালোকে চাই থাকক আপোনালোকক মই লৈ গৈ আছোঁ অন্য এটা জেগালৈ তো গাইজ ফাইনেলি পাই গ'লোঁ মই কলাক্ষেত্ৰ বৰ্তমান মই কলাক্ষেত্ৰ গেটৰ সন্মুখত আছোঁ কিন্তু গাইজ ভিতৰত সোমাবৰ কাৰণে প্ৰথমে টিকেট কাটি ল'ব লাগিব 20 টকা দি সেই হেতুকে মই প্ৰথমে টিকেট কাটিম এতিয়া টিকেট কাটি মই কলাক্ষেত্ৰৰ ভিতৰত সোমাই যাম সোমাই গৈ সকলোখিনি দেখুৱাম কলাক্ষেত্ৰৰ ভিতৰত কিনো আছে কি নাই তো গাইজ আমি কলাক্ষেত্ৰৰ ভিতৰলৈ প্ৰৱেশ কৰিলোঁ মোৰ পিছফালে দেখিছে এয়া ধুনীয়াকৈ সতী সাধনীৰ মূৰ্তি ইয়াতে স্থাপিত কৰি ৰাখিছে আপোনালোকক সম্পূৰ্ণ মূৰ্তিটো দেখাবলৈ যত্ন কৰিছোঁ এয়া চব সতী সাধনীৰ মূৰ্তি কি ধুনীয়াকৈ সজাই পৰাই ৰাখিছে খুব ধুনীয়াকৈ ধুনীয়া আছে কলাক্ষেত্ৰৰ ভিতৰত ধুনীয়া পুখুৰী এটা আছে আপোনালোকক পুখুৰীলৈ লৈ যাম এতিয়া আহকচোন পুখুৰীটো চাওঁ আমি
তো গাইজ এয়াই হৈছে পুখুৰীটো, খুব ধুনীয়াকৈ ৰাখিছে, চাৰিওফালে বেৰিকেড দিছে, বাউণ্ডাৰী দিছে, যাতে আৱৰ্জনা বেয়া আৱৰ্জনাবোৰ সোমাব নোৱাৰে বুলি। গাইজ পানী অলপ কমি আছে, বৰষুণটো যিহেতু নাই সেই হেতুকে পানী অলপ কমি আছে, পানী থাকিলে আৰু সুন্দৰময় হৈ যায়, মানে পৰিৱেশটো ভাল লাগে চাই। আৰু গাইজ চাওকচোন কিমান এখন ধুনীয়া ৰথ বনাই থৈ দিছে, ইয়াত শ্ৰীকৃষ্ণ আছে, ৰুক্মিণী আছে। মোৰ সম্ভৱতঃ যেতিয়া নেকি শ্ৰীকৃষ্ণই ৰুক্মিণীক হৰণ কৰি নিছিল তেতিয়াৰ দৃশ্যবোৰ ইয়াত দেখুৱাই দিছে। ৱাও, আমেজিং, কিমান ধুনীয়া চব গাইজ, গোটেই ফুলনি মানে গোটেই ফুলনিয়েই ফুলনি, কেৱল ফুলনি, চাৰিওফালে সেউজীয়া গছ গছনি, ঝাও গছ ইত্যাদি বিভিন্ন ধৰণৰ ইয়াতে গছ গছনি ৰোপণ কৰি থৈ দিছে। গোটেই ফুলনিখন চাই মানে এনেকুৱাই ভাল লাগিল, আকৌ এবাৰ নিশ্চয় যাম। তো গাইজ চব কলাক্ষেত্ৰৰ ভিতৰ চোৱা, এনেকুৱা বহিবলৈ জেগা আছে ইয়াত। যদি আপোনাৰ তো আহক আমাৰ গোলাঘাট কলাক্ষেত্ৰলৈ আহক, আপুনি কলাক্ষেত্ৰৰ ভিতৰত মনৰ কথা পাতক আপোনাৰ প্ৰেয়সীৰ লগত। চ' গাইজ এয়া আছিল গোলাঘাট কলাক্ষেত্ৰৰ গোটেই ভিতৰ চোৱা আপোনালোকক মই দেখুৱালোঁ। চ' অলপ আমি আকৌ বেলেগ এটা জেগালৈ যাওঁ, কোনটো জেগালৈ যাওঁ আপোনালোকক দেখুৱাই আছোঁ, মোৰ ভিডিঅ'টো চাই থাকক। কিন্তু গাইজ প্ৰথমে আমি ভাত খাই ল'ম, ৰাতিপুৱা ওলাই অহা ভোক লাগিছে, সেইকাৰণে আমি ভাবিলোঁ ভাত খাই ল'ম। গতিকে কোনখন গোলাঘাট হোটেলত আমি ভাত খাওঁ তাকো আপোনালোকক দেখুৱাই আছোঁ। চ' গাইজ ফাইনেলি পাই গ'লে আমি হোটেল আখলচাং, গোলাঘাট মেইন বেঙেনাখোৱা চাৰিআলিতে হোটেলখন লাগি আছে। আপোনালোকে গোলাঘাট আহিলে বেঙেনাখোৱা চাৰিআলিত আহি আখলচাঙত ভাত খাব পাৰিব। ইণ্টাৰেষ্টিং কথাটো হৈছে গাইজ 100 টকাত আপুনি মাছ খায়নে, গাহৰি খায়নে, মুৰ্গী খায়, সকলো ইয়াত পোৱা যায় 100 টকাত, মাত্ৰ 100 টকাত। কিন্তু ইমানেই সুস্বাদু নহয় ইয়াৰ হোটেলখনৰ ভাত পানী, আপুনি এবাৰ খালে আকৌ এবাৰ খামগৈ তেনেকুৱা লাগিব। তৰাপাতত ভাত দিয়ে, এয়া দেখিছে তৰাপাতত ভাত দিয়ে। তো আহক আখলচাঙত আপোনালোকে এবাৰ ভাত খাই চাওক, তাৰপাছত ৰিজাল্টটো পাব। তো আমি খাই লওঁ, আপোনালোকে চাই থাকক। চ' গাইজ এনেদৰে খাই বৈ আমি আহি পালোঁ যোগীবাৰী, মানে যোগীবিল। ইয়াত আমি এতিয়া সোমাই যাম ভিতৰলৈ, কিন্তু ইয়াতো টিকেট কাটি ল'ব লাগিব 20 টকা দি। এয়া কাউণ্টাৰ দেখিছে, গতিকে টিকেটটো কাটি লওঁ বলক। তো গাইজ সোমাই আহি আমি দেখিলোঁ এটা বগলী, খুব ধুনীয়াকৈ বনাই থৈ দিছে। চাওকচোন বগলীটো কি ধুনীয়া লাগিছে নহয়নে বাৰু? আৰু চাওকচোন গাইজ ইমান প্ৰকাণ্ড ডাঙৰ ডাইনাছৰ এটা ইয়াতে বনাই থৈ দিছে। যদি অৰিজিনেলি ডাইনাছৰ হয়, যদি এনেদৰে ওলাই আহে, আমাৰ মানুহবোৰৰ অৱস্থা কি হ'ব বাৰু? গোটাই গিলি নেপেলাবনে বাৰু? মোৰতো ভয়ে লাগিছে পাই। আৰু ইণ্টাৰেষ্টিং কথাটো হৈছে গাইজ যোগীবিল মানে প্ৰেমৰ আড্ডা। ইয়াতে প্ৰায় ডেকা ল'ৰা ছোৱালীবোৰে আহে। তো ইয়াত প্ৰেমৰ কথা পাতে, মনৰ কথা পাতে, নিজান পৰিৱেশ নহয় জানো? গতিকে আহক আপোনালোকৰো যদি প্ৰেম আছে। আৰু চাওকচোন গাইজ কি ধুনীয়া দলং এখন ইয়াত বনাই থৈ দিছে, কাঠৰ দলং, ইমান ধুনীয়াকৈ বনাই থৈ দিছে। এয়াই আছিল আমাৰ গোলাঘাট ভিতৰ চৰা চাবলগীয়া জেগাসমূহ। আৰু বিভিন্ন জেগা আছে, তথাপিও আজি মই এই 3টা জেগা দেখুৱাই আপোনালোকৰ পৰা মই বিদায় ল'ম। আৰু যোগীবিলত মই কিছুমান গোটেই সামগ্ৰিক পৰিৱেশটো দেখুৱাম বুলি ভাবিছিলোঁ, কিন্তু অলপ বেয়া দেখুৱাবৰ কাৰণে যিসকলে ইয়াত আহিছে তেখেতসকলে জানে যে যোগীবিলৰ দৃশ্যটো কেনেকুৱা। ইয়াতে মানে কি ক'ম আৰু, বেছি মানে গাভৰু ল'ৰা ছোৱালী আহে ইয়াত ভিজিট কৰিবৰ কাৰণে, এই জেগালৈ আহে। তো নিজৰ গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড তেনেকৈ নিজান পৰিৱেশত বহি কথা পাতিবৰ কাৰণে, মনৰ কথাবোৰ পাতিবৰ কাৰণে তেনেকুৱা ধৰণত ভাবি তেওঁলোকে আহে। মই গোটেই কেমেৰা মই চাৰিওফালে নকৰিলোঁ, কিয়নো গোটেই তেওঁলোক বহি আছে, নিজৰ প্ৰেমিক প্ৰেমিকা গোটেইবোৰ বহি আছে। মোৰো অলপ বেয়া লাগিছে কেমেৰা কৰিবৰ কাৰণে, সেইকাৰণে মই গোটেই সামগ্ৰিক পৰিৱেশটো আপোনালোকক দেখাব নোৱাৰিলোঁ বাৰু যোগীবিলত। তথাপিও আহক, বহুত ধুনীয়া
বহুত ধুনীয়া এটা প্লেচ, বহুত ধুনীয়া চিনেৰী, গোটেই বিশাল এটা ডাঙৰ পুখুৰী, ইয়াৰ মাজতে গোটেই আপোনালোকে বহি নিজানত ধুনীয়াকৈ ইয়াত কথা বতৰা পাতিব পাৰিব। আৰু ইয়াত আপোনালোকে যদি দূৰৰ পৰা আহে ভাত পানী বনাই খাব পৰা সুবিধাও আছে, জেগাও আছে, কিন্তু নিজৰ বস্তু বাহানিসমূহ আপোনালোকে আনিব লাগিব। তাৰপিছতে ইয়াতে ভিজিট কৰিব পাৰিব, গোটেই এৰিয়াবোৰ চাব পাৰিব। গাইজ আমি জুগীবিল ভিতৰৰ পৰা এনেদৰে ওলাই আহিলোঁ। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে গাইজ। যদি ভিডিঅ'টো ভাল লাগিল লাইক এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।